Hello guys, welcome back to my channel. মই আজি আপোনালোকৰ ওচৰলৈ চিকেন ললিপপ কেনেদৰে বনায় সেইটো দেখাব ওলাইছোঁ। এয়া চিকেন ললিপপৰ কাৰণে কি লাগে মই আপোনালোকক দেখাই আছোঁ। ইয়াতে মই কণী এটা দিলোঁ, কৰ্ণফ্লোৰ দিলোঁ, এয়া কৰ্ণফ্লোৰ দিলোঁ, ইয়াতে এয়া আদা নহৰুৰ পেষ্ট এচামুচ দিলোঁ, জলকীয়া অকণমান দিলোঁ, এয়া জলকীয়া অকণমান দিলোঁ, এয়া ব্লেক পেপাৰ অলপ দিলোঁ, মই ইয়াতে ব্লেক পেপাৰ দিলোঁ আৰু অলপ মই ইয়াতে নিমখ দি দিলোঁ। এতিয়া মই গোটেইখিনি মেৰিনেট কৰিম। মই চিকেনটো মেৰিনেট হ'বলৈ দি দিছিলোঁ 5 মিনিটৰ কাৰণে। ইয়াত মই অকণমান নেমু টেঙা দি দিম। এতিয়া মই অকণমান নেমু টেঙা দি দিছোঁ আৰু এইফালে মই তেল গৰম হ'বলৈ দিছোঁ। এয়া তেল গৰম হৈছে। এবাৰ মই এপিচ ইয়াতে মই দিম, দি আপোনালোকক দেখাই আছোঁ। গেছৰ স্টিমটো অকণমান কমাই দিব লাগিব, নহ'লে ভিতৰৰ ফালে নহ'ব। এনেদৰে এফালে হ'লে আনফালে উল্টাই দিম। এয়া মোৰ চিকেন ললিপপটো ফ্ৰাই হৈ গ'ল। এতিয়া মই দেখাই আছোঁ কেনেকৈ বনাব লাগে। এইফালে মই কেৰাহী বহাই দিছোঁ। ইয়াতে মই অলপ ৰিফাইন দিছোঁ। এনেদৰে মই অলপ ৰিফাইন দিছোঁ ইয়াতে। এয়া মই ৰিফাইন দিলোঁ ইয়াতে, দি তাত মই আদা নহৰুৰ পেষ্ট এতিয়া দি দিলোঁ। এতিয়া মই ইয়াতে চচ দি দিম। এতিয়া মই চচ দিলোঁ ইয়াতে, চচ দি দিলোঁ, মই চচ দিলোঁ। এয়া মই চয়া চচো দি দিলোঁ ইয়াতে, এনেদৰে চয়া চচো দি দিলোঁ। চেনি দি দিলোঁ ইয়াতে, অকণমান চেনিও দি দিলোঁ ইয়াতে। এতিয়া মই গোটেইখিনি লাগি কিনে লাগি মই মাংসটো ইয়াতে মই পেলাই দিম। এয়া মাংসটো ইয়াতে দি দিলোঁ। মোৰ চিকেন ললিপপ ৰেডি। এয়া চিকেন ললিপপ ৰেডি হৈ গ'ল। এতিয়া খাব পাৰে আৰু খুব টেষ্টি হৈছে। মোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।